লুইটৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায়। সেই আগৰ লুইত পাৰ হৈ নাৱেৰে বিদেশলৈ যোৱা, সাঁতুৰি নাদুৰি পদুম ফুল আনি প্ৰেয়সীক দিয়া, সেই আগৰ মাদকতাবোৰ নাই দিয়ক। পিছে লুইটৰ পাৰত ভাত ৰান্ধি খাবলৈ মইতো হাউদৰ পুতেক নহয়। ৰুমৰ ভাত খাজ কিহে জোৰাও বুলি বাৰীখনত সোমালো। বাৰীখন কিন্তু মোৰ নহয় দিয়ক, আমাৰ বুলিয়ে কৈছো, মানে আমাৰ ৰাতুলদাৰ বাৰী। ৰাতুলদা মানে সেই প্ৰথম ব্লগটোত ওলোৱা MLA ফিল থকা মানুহজন। আজি মোৰ লগত আছে কলিয়াদা। মই আহি পোৱা মানে তেওঁ ছিঙিবলৈ ষ্টাৰ্টে কৰিলে। মই বোলো যিয়ে নহওক, আজি বাৰীখনত যি ওলাই তাকে খোৱা হ'ব। ইটো সিটো কৰো মানে বাৰীখনত বহুত কেইটা বস্তুৱে পালো। ভাত কেৰেলা, সৰু বেঙেনাটোৰ পৰা আৰম্ভ কৰি টেকটেকীয়া জলকীয়াটোলৈকে পালো। এই ৰুমটোত থকা ছোৱালী কেইজনীক যোৱাবাৰ জোকাই থৈ গলো। ভাবিছিলো আজি অলপ ধেমালি কৰিম। পিছে ডাৱৰীয়া বতৰ, বৰষুণৰ টোপাল, কম্বলৰ উমৰ পৰা চাগে হাৰেই পোৱা নাই। আহাৰ মাহতো এই কুলি চৰাইৰ মাতটোৱে কিন্তু বহাগলৈ আকৌ মনত পেলাই দিছে। সৰুকৈ হলেও এসাঁজ ভালদৰে খাব পাৰিম। পাচলিৰ লগতে আৰু এটা বস্তু পালো। এইটো বস্তু কি মই নকওঁ, আপোনালোকে কমেন্ট কৰি জনাব। মই বোলো গালি খোৱাৰ আগতে বাৰীখনৰ পৰা ওলাই দিয়াই ভাল হ'ব। পিছে এই সাগৰখন পাৰ হোৱাটোহে চিন্তা। বসুদেৱে কৃষ্ণক পাচিত নিয়াৰ দৰে ময়ো পাচলিৰ পাচিটো মূৰত লৈ সাগৰখন পাৰ হলো। বাৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো।